বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বন্ধুসকল, মই লৈ আহিছোঁ Adobe Photoshop 7.0ত ফটো কেনেকৈ ক্লিন কৰিব পাৰি। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে Photoshop মই খুলি ল'লোঁ। খোলাৰ পিছত মই দুটামান ফটো অলৰেডি ৰাখি দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এই দুটা ফটো মই Photoshopত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত আপোনালোকক দেখুৱাম যে ফটো কেনেকৈ ক্লিন কৰে। তো যিসকলে ফটো আগে পিছে ক্লিন কৰি থাকে তেওঁলোকে হয়তো ইজিলি এইটো ফটো ক্লিন কৰিব পাৰিব। তো পেজ টুল শ্বৰ্টকাট যে এইটো লৈ পেলাই বগা অংশখিনিৰ পৰা আমি ইয়াতে লৈ আহিলে এইটো ক্লিন হৈ যাব। সেইটো হৈছে। তো এনেকৈ ক্লিন কৰিব পাৰি আৰু আপোনালোকে হয়তো এইটো জানেও। তো এতিয়া মই এটা ফটো লৈ আহিছোঁ আৰু এই ফটোটো ক্লিন কৰাতে হয়তো আপুনি ক্লিন কৰিব পাৰেও, কিন্তু যদি আপুনি শ্বৰ্টকাট হিচাপে এইটো ফটো ক্লিন কৰিব বিচাৰে তেতিয়াহ'লে মই আপোনালোকক দেখুৱাইছোঁ। ৰেক্টেংগুলাৰ যিটো টুল আছে ফটোশ্বপৰ, সেইটো প্ৰথমতে চিলেক্ট কৰি লওক। তাৰপিছত লেফ্ট ছাইডৰ যিখিনি ক্লিন অংশখিনি আপুনি প্ৰায় 50% অংশ ইয়াৰ পৰা চিলেক্ট কৰি লওক। এইখিনি ল'লোঁ। লোৱাৰ পিছত ইয়াতে ৰাইট ক্লিক কৰি আমি ইয়াতে ফেডাৰ ৰেডিয়াছটো 3, 4, 5 আপুনি যিমান লয়, মই 5 ল'লোঁ। 5 লোৱাৰ পিছত আপুনি ফটোশ্বপৰ টুলত মুভ টুলত ল'ব। লৈ পেলাই আপুনি এইটো কপি কৰি ৰাইট ছাইডত লৈ আহক। ৰাইট ছাইডত লৈ অহাৰ পিছত আপুনি এতিয়া ফটোটো লেফ্ট ছাইডত লৈ আহক ঘূৰাই। এনেকৈ ঘূৰাই আনক। তো দেখিছে বন্ধুসকল কেনেকৈ অতি সহজে আমি ফটোখিনি ক্লিন কৰিব পাৰোঁ আৰু দেখাত প্ৰায় ছেম একেই হৈছে। তো কোনো প্ৰব্লেম নাই, ক্লিন হৈ গৈছে। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ প্লাছ লাইক, আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই বৰ্তমানলৈকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আগলৈ মই যিটো ভিডিঅ' বনাওঁ তেতিয়া আপুনি সহজে ভিডিঅ'টো চাব পাৰে। চ' বন্ধুসকল, আজিলৈ ইমানেৰে। তো থেংক ইউ।